শিক্ষয়িত্ৰীৰ ফটো ভাইৰেল বৈটাবাৰীত বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ হোৱাটছএপ গ্ৰুপত ভাইৰেল ফটো স্বয়ং শিক্ষয়িত্ৰীগৰাকীয়ে ভাইৰেল কৰিলে ফটো বঙাইগাঁও জিলাৰ বৈটাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষয়িত্ৰী এগৰাকীয়ে নিজৰ অশ্লীল ফটো সপ্তম শ্ৰেণীৰ হোৱাটছএপ গ্ৰুপত এপ্ৰিল মাহৰ 1 তাৰিখত প্ৰেৰণ কৰি কিছু সময় পিছতে ডিলিট কৰিছিল ফটোখন কিন্তু পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ অভিভাৱকসকলৰ মাজত ভাইৰেল হৈ পৰে ফটোখন ভাইৰেল ফটোখনক লৈ শিক্ষয়িত্ৰীগৰাকীৰ সৈতে হাঙুৰ খাইছে প্ৰধান আচাৰ্যগৰাকীৰ নামো বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ডালিম কুমাৰ দেৱে এয়া খুবেই লজ্জাজনক ঘটনা বুলি অভিহিত কৰি দোষীক শাস্তি প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এইটো খুব মানে লজ্জাজনক কৰা ঘটনা খালি যে শংকৰদেৱ স্কুলটো মেইনলি হয়ে তাৰ উপৰি উত্তৰ অঞ্চল অভিভাৱক ছাত্ৰ ছাত্ৰী হয়তো এনেকুৱা ঘটনা বোধ হয় বিগত 100 বছৰতো হোৱা নাই আৰু মই আশা কৰোঁ আগন্তুক 100 বছৰতো নহ'ব ইমান যে এটা লজ্জাজনক কৰা ঘটনা যে যি হওক ঘটনা ঘটিলেতো নিশ্চয় তাৰ ষ্টেপ ল'বই লাগিব কিন্তু কিছুমান নীতি কি কয় আইন কানুনৰ কথা আছে তো সেইকাৰণে আমাৰ হয়তো আমি এতিয়া ল'ব পৰা নাই যাতে আমাৰ কাৰোবাৰ চাকৰি যায় কাৰোবাৰ শাস্তি হয় কাৰোবাৰ পানিছমেণ্ট হয় দোষ কৰিলে সেইটো আমাৰ ক'ব লগা একোৱেই নাই আমি অনুষ্ঠানখন বচাব লাগিব আমি শিক্ষাৰ পৰিৱেশটো ঘূৰাই আনিব লাগিব আমি অহাকালি বা কাইলৈ পৰহিৰ পৰাও যাতে পাঠদানত কোনো ব্যাঘাত নজন্মে মানুহৰ যাতে আগৰ দৰেই আস্থা থাকে এইবিলাক আমি সকলো ব্যৱস্থা আমি গ্ৰহণ কৰিম ইতিমধ্যে আমি এটা অনানুষ্ঠানিক বৈঠক অলৰেডি আমাৰ হৈ গ'ল এটা মানে বেলেগ জেগাত এতিয়া আৰু আনুষ্ঠানিকভাৱে আকৌ হ'ব আমাৰ তাৰমানে কি প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট চবেইতো আৰু গম পায় না স্কুলত যেনেকৈ আচাৰ্যসকলে একেলগে থাকে আমাৰ কমিটিৰ মানুহখিনিতো বিভিন্ন জেগাত থাকে সেইখিনি একমডেট হোৱাত অলপ সময় লাগে কিন্তু ব্যৱস্থা হ'ব মানে উপযুক্ত ব্যৱস্থাই হ'ব আৰু ইয়াৰ পৰা নিলম্বিত কৰা মানে কি ইয়াৰ সাময়িকভাৱে ইয়াৰ এটা ছিষ্টেম আছে কি ধৰি লওক চৰকাৰী অৰ্ধ চৰকাৰী বেচৰকাৰী ব্যক্তিগত আমাৰ এইখন অনুষ্ঠান হৈছে কি ৰাজহুৱা নিচিনা ইয়াত ৰাইজ জড়িত আছে ইয়াৰ কোনো ব্যক্তিগত স্কুল পিয়ৰলি যিটো প্ৰাইভেট বুলি কয় তেনেকুৱা নহয় ইয়াত যিটো একাডেমিক ছাইড বা বিভিন্ন নীতি নিয়মৰ হেৰিটো আমাৰ বিদ্যাভাৰতীৰ যিটো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মানে সংকুল বিভাগ কেন্দ্ৰীয় এনেকুৱা কিছুমান সমিতি আছে আটাইতকৈ মানে ওপৰৰ স্তম্ভটো হ'ল কেন্দ্ৰীয় আমি বিভাগ প্ৰমুখৰ জৰিয়তে আমি ইতিমধ্যে অনিল শৰ্মা মোৰ লগত নাম্বাৰ আছে ইতিমধ্যে মই ইমান দিন নাছিল ইতিমধ্যে মই নাম্বাৰ সংগ্ৰহ কৰিছোঁ যোগাযোগ কৰিছোঁ তাৰ জৰিয়তে আমি কেন্দ্ৰলৈ পঠাম অৰ্থাৎ যিটো মানে আমাৰ গুৱাহাটীত যিটো কাৰ্যালয় আছে তেখেতসকলে একচুৱেলি প্ৰধান আচাৰ্যজন তেওঁলোকে হেৰি কৰা মানুহতো তেওঁলোকে বেলেগ মানে কিবা বিদ্যালয় লৈ যায় না কি কৰে কি নকৰে সেইটো তেওঁলোকৰ কথা আৰু কেইজন শিক্ষাগুৰুৰ বিৰুদ্ধে 2জন একজন আচাৰ্য হয় প্ৰধান আচাৰ্য মেইনলি প্ৰধান আচাৰ্য বেলেগ আচাৰ্য নাই প্ৰধান আচাৰ্য আচ্ছা মই স্কুলৰ বিষয়ে বেলেগ ক'বলগীয়া নাই ক'বলগীয়া এইটো এখন শিক্ষানুষ্ঠান হয় শংকৰদেৱ শিশু বিদ্যা নিকেতন বৈটাবাৰী আজি ইমান দিনৰ পৰা চলি আছে তো ইমান দিনৰ পৰা চলি থাকোঁতে ইয়াতে বহুত ভাল ৰিজাল্ট হৈ আছে যিখিনি কৰি আছে গাৰ্জেনৰ জোৰত বা বেলেগ শিক্ষাগুৰুসকলৰ জোৰত হৈ আছে কিন্তু যোৱা আজি কিছুদিনৰ পৰা এখন ইয়াতে অশ্লীল ফটো ভাইৰেল হৈছে এজন আমাৰ আচাৰ্যাৰ তো সেইখন সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰু যিটো ক্লাছ 7ৰ গ্ৰুপত ভাইৰেল হোৱাতে আমাৰ সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ হাতত আহি পৰিছে লগতে এতিয়া আহি স্থানীয় ৰাইজৰ হাততো পৰিছে যিখন ফটো আচলতে গ্ৰহণযোগ্য ফটো নহয় যিখন ফটোৱে ছাত্ৰ ছাত্ৰীৰ মানে যিটো দৈহিক নৈতিক বিকাশত অসুবিধাৰ সৃষ্টি কৰিব তো নৈতিক বিকাশত এনেকুৱা যদি এজন শিক্ষয়িত্ৰীৰ বা এজন শিক্ষকৰ এনেকুৱা ফটো যিখন ফটোৰ ওপৰত আকৌ প্ৰধান আচাৰ্যই কমেণ্ট কৰিছে যিটো উচিত নহয় আৰু যিটো কমেণ্ট কৰা উচিত নহয় আৰু যিটো আমিও কেতিয়াও নিবিচাৰোঁ এজন প্ৰধান আচাৰ্য হিচাপে তেওঁ যিটো মানে গাইডেঞ্চ ল'ব লাগিছিলে শিক্ষয়িত্ৰীৰ বিষয়ে বা তেওঁ লোৱা নাই কি কাৰণত লোৱা নাই সেইটো তেওঁৰ ব্যক্তিগত কথা সেইটো আমি ভাল পোৱা নাই যিহেতু আমি গাৰ্জেন আমাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়ে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে তো আমি সেইকাৰণে সকলো অভিভাৱকে আজি একগোট হৈছোঁ আৰু উক্ত বিষয়ৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'বলৈ
কমিটিক আহ্বান জনোৱাৰ লগতে শিশু শিক্ষা কমিটিকো আমি মানে আমাৰ পৰিচালনা সমিতিৰ যোগেদি জনাবলৈ দিছোঁ আৰু উক্ত আচাৰ্যগৰাকীক আৰু প্ৰধান আচাৰ্যগৰাকীক আমি তৎকালীনভাৱে আজিৰ পৰাই বহিষ্কৃত কৰাৰ বাবে সমূহ আমি অভিভাৱকৰ ফালৰ পৰা বা স্থানীয় ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ। পৰা আমাৰ স্কুলৰ মানে চবে মানে আমি প্ৰধান আচাৰ্য আৰু যিজনী বাইদেউৰ কি ওলাইছে ভিডিঅ' তেখেতক আমি স্কুলৰ পৰা বহিষ্কৃত কৰিব লাগে বুলি এখন দৰখাস্ত দিলোঁ কমিটি। আৰু আমি এইটো নিবিচাৰোঁ যে তেওঁলোকৰ কাৰণে আমাৰ শিক্ষা অনুষ্ঠানটোত মানে এটা বেয়া পৰিৱেশলৈ যাব, যাৰটো আমি কামনা নকৰোঁ। আৰু এইখিনিকে আমাৰ মানে ৰাইজৰ তৰফৰ পৰা এইখিনিয়ে ক'ব লগা বহিষ্কাৰ কৰাৰ কাৰণে আমি চবে ৰাইজে মিলি এখন দৰখাস্ত দিলোঁ। যিজন ছাৰ আৰু বাইদেউৰ কি হৈছে ইতিমধ্যে মানে সেইটোৱেতো ঘটনাটো মানে তেখেতলোকৰ যেনে দ্বিতীয়তে আৰু এইখন স্কুলত আমি নেপাওঁ। মানে ঘৰখন হৈছে শিশুৰ প্ৰথম আৰু দ্বিতীয়খন হৈছে শিশুৰ মানে যিটো মানে নৈতিকতা সেইটো হৈছে আমাৰ স্কুলখন। গতিকে আমি স্কুলত মানে আমি সেইটো মানে কোনো পক্ষে মানে আমি কোনো কাৰ্যানীটো ছাপোৰ্ট নকৰোঁ, মানে স্কুলৰ পৰিৱেশ দূষিত হোৱাটো এইখিনিকে ক'লোঁ। এতিয়া মানে যোৱা এপ্ৰিলৰ প্ৰথম সপ্তাহত হ'ব লাগিছিল। আমাৰ মানে তিনিটা অংকুৰৰ পৰা দশম শ্ৰেণীলৈ গ্ৰুপ আছে। সেই গ্ৰুপটাত তাৰমানে আমাৰ বহুত ধৰণে মেছেজ যায়। মেছেজ মানে আমাৰ ধৰক স্কুলৰ পৰা কিছু ভাল মেছেজ দিয়া হয়, চিলেবাছ বা পাঠ্যক্ৰম একাডেমিক চাইডতে। তাৰপিছত যেতিয়া কিবা কাৰণত আচাৰ্যাই আমাৰ চিঠি পঠাব লাগিলে বা আমাৰ এইদিনাধৰণে আমাৰ এপ্লিকেশ্যন পঠাব লাগিলে সেই এপ্লিকেশ্যনো ধৰক আমাৰ গ্ৰুপতে দিয়ে। কিবা কাৰণে জ্বৰ বেমাৰ হ'লে চাওক কোনোবা নাহিলে বেমাৰ আজিকালিতো হোৱাটছএপতে দিয়ে পাৰে। তো ভুলক্ৰমে হয়তো এইটো 6 তাৰিখত এটা বেয়া সেইটো আহিছে তাৰমানে আমাৰ গ্ৰুপত 7 ক্লাছৰ গ্ৰুপত, মোৰ ব্যক্তিগত গ্ৰুপত নহয়, মোৰ ক্লাছ 7ৰ গ্ৰুপত। 7ৰ গ্ৰুপতে মানে সেইটো হয়তো তেওঁ নিজৰ শুই থকা বা সেনেকুৱা হ'ব পাৰে। তো সেইটো পাই লগে লগে মানে এইটো ডিলিট কৰি দিব বা এইটো বেয়া মেছেজ আহিছে সেইটো মানে দিয়া হৈছে। আৰু বেলেগ সেইটোতো এতিয়া সম্ভৱতঃ সেই বস্তুটো চব থাকি আছিল নেকি, সেইটো থাকিব পাৰে। মই নাজানো সেইটো যোনে হেৰি কৰিছে আৰু ভুলক্ৰমে হৈছে গত বস্তুটো। প্ৰভাৱটো আজিকালিতো এই বিশেষকৈ ছ'চিয়েল মিডিয়াত বিশেষকৈ আমাৰ মোবাইলটোৱেতো যথেষ্ট সৎ কামৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়, অসৎ কামৰ ক্ষেত্ৰতো পৰা এনেকুৱা কিছুমান দেখা যায়। যাৰ ফলত আমি মানে এই যেতিয়া হৈছে আমি গ্ৰুপ খুলিব খোজা নাছিল, ভাবিছোঁ যে এইবিলাক যদি কেতিয়াবা হয় ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এনেতো জেনেৰেলি দেখাই যায়, গতিকে সেইটো হয়তো ক্ৰিয়েশ্যন নকৰিব। কাৰণ যিহেতু আজিকালি মিডিয়াতো এইটো এতিয়া আমাৰ 9-10ৰ এটা আছে যে ছেক্স এডুকেশ্যন বুলি এটা পাঠো আছে। তো সেই পাঠ মতে আমাৰ হয়তো ছাত্ৰ ছাত্ৰী এইটো নলয়, এই হিচাপে ভাবি নলয়। সেইটো ভুলক্ৰমে আমাৰ গ্ৰুপত আহি গৈছে 7 ক্লাছৰ। এতিয়া তেওঁ নিজে দিলে না সেইটোতো নিজে দিয়া নহ'ব, হয়তো ভুলক্ৰমে দিছে, সেইটো তেওঁ সোধা নাই। সেইটোতো নম্বৰটা তেওঁৰে, কিন্তু মোৰ ব্যক্তিগত হেৰিত অহা নাই। মোৰ যেতিয়া কি কয় মোৰ হোৱাটছএপত সেইটোহে আমাৰ যেতিয়া গ্ৰুপ থাকে 7 ক্লাছ 6, 7, 8, 9, 10 জাষ্ট খালি মই সেইটো গ্ৰুপটো ডিলিট কৰি দিব গৈছোঁ বা সেইটো বেয়া মেছেজ বা এনেও আমাৰ জেনেৰেলি মেছেজ এই আমাৰ গাৰ্জেনে কিছুমানে বহুতে আৰু এনেকুৱা দিয়ে, ল'ৰা ছোৱালীয়েও কিছুমান আমাৰ আচাৰ্য উপলুঙা কৰি এই মাজতে এটা আমাৰ এজন ছাত্ৰই সেনেকুৱা দিছিল, মানে আচাৰ্য বা এনেকুৱা নহয়। কিছুমান বিষয়তো এতিয়া ল'ব লাগিব। আমিতো ছাত্ৰ ছাত্ৰীক সেইটোৱে শিক্ষা দিওঁ, শিষ্টাচাৰৰ কথা দিওঁ।